আচ্ছা এই তোৰ নামটো কি আছিল? টেনচন টেনচন? তাত টেনচন কাৰোবাৰ নাম থাকে নেকি? মোৰ নামৰ কথা কোৱা নাই, মোৰ টেনচনৰ কথা কৈ আছো। কিহৰ টেনচন তোৰ? মোৰ লাইফত বহুত কিবা কিবি টেনচন চলি আছে। কেনেকুৱা? আপুনি আন্দামান নিকোবাৰৰ নাম শুনিছে? শুনিছো তো। তাত এটা দ্বীপ আছে, নৰ্থ চেণ্টিলেণ্ড দ্বীপ বুলি, মই ইউটিউবত চাই পাইছো। আছে। আপুনি মোক তাত থৈ আহকচোন। কিয়? মোৰ মানে ইয়াত থাকি ভাল লগা নাই, মানে 5G 4G ইমান টেকনলজিৰ মাজত মানে মই সাৰ্ভাইভ কৰিব পৰা নাই। ঐ বাবা তাত তই থাকিব নালাগে। তাত যিসকল মানুহ বাস কৰি আছে সেইসকলৰ কথা বতৰা, খাদ্য, সংস্কৃতি আমাৰ লগত একো মিল নাই, বুজিছা নাই? তই তাত থাকিব নোৱাৰিবি। তই যদি কিবা কাৰণত যাৱ নহয়, তই ওলোটাই টেনচন দিয়াহে হ'ব। তোৰ নামটো টেনচনেই। তাৰোপৰি এটা কথা, সিহঁতে কাপোৰ কানি নিপিন্ধে, তই কাপোৰ কানি নিপিন্ধাকে কাপোৰ কানি নিপিন্ধে মানে আগতে পাকটো আহিছিল, আজি পাহৰি থাকিলো। বুজি পাইছো। এই ল'ৰা চোলাটো ধুনীয়া লাগিছে। এইটো নে বিহুত ললি?